নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকক গুগল মেপত আপোনাৰ মোবাইল ফোনৰ দ্বাৰা আপোনাৰ ঘৰ, দোকান, অফিচ, কাৰ্যালয় বা যিকোনো স্থান কেনেদৰে অন্তৰ্ভুক্ত কৰিব সেই বিষয়ে কিছু কথা পাতিম। কাৰণ বৰ্তমানত গুগল মেপৰ প্ৰয়োজনীয়তা অতি বেছি, কিয়নো আমি কোনো অচিনাকি স্থানলৈ যাবলৈ হ'লে আমি সকলোৱে গুগল মেপৰে সহায় লওঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে প্ৰথমে আপুনি আপোনাৰ মোবাইলত থকা গুগল মেপলৈকে গুচি যাব। গুগল মেপত গৈ ইয়াতে আপুনি প্ৰথমে এই উত্তৰ দক্ষিণ মেৰু এডাল দেখিছে, ইয়াৰ ওপৰত যিটো দেখিছে এইটো ৰম্বছ আকৃতিৰ, এইটোত গৈ আপুনি ছেটেলাইট কৰি ল'ব। দেখি ভাল লাগিব বা চাই ভাল লাগিব। তাৰপিছত আপুনি ইয়াতে চাৰ্চ হিয়াৰ বুলি য'ত আছে তাৰ পৰা ছাইডত তিনিডাল আঁচ দেখিছে, মানে এনেকুৱা ছেটিংছ, তালৈকে গুচি যাব। গুচি গৈ আপুনি তলত একেবাৰে তলৰ ফালে আছে ট্ৰিপ এণ্ড ষ্টিক্স, তাৰপিছত এট এ মিছিং প্লেচ বুলি আছে। আপুনি এট এ মিছিং প্লেচত যাব। গৈ ইয়াত মই এইটো কৰি থোৱাৰ কাৰণে মোক এইটো এনেকৈ দেখুৱাইছে, মই স্ক্ৰীন কেমেৰা অন কৰি থোৱাৰ কাৰণে। নেক্সট আপুনি কি কৰিব ইয়াৰ বাবে, আপুনি সেই তাতে যোৱাৰ পিছত এডিট মিছিং প্লেচত যোৱাৰ পিছত আপোনাক এনেকৈ দেখুৱাব। কি দেখুৱাব আপোনাক ইয়াতে এট এ প্ৰাইভেট প্লেচ বুলি এনেকৈ আহিব। তাত আপুনি প্লেচ, নেম অফ প্লেচ এনেকৈ দেখুৱাব। তাৰপিছত ষ্ট্ৰেট এড্ৰেছ, আপুনি এড্ৰেছটো ইয়াতে দি দিব লাগিব আৰু দিয়াৰ পিছত আপুনি যি স্থান ইয়াতে অন্তৰ্ভুক্ত কৰিব আপুনি সেই নিৰ্দিষ্ট স্থানলৈকে গুচি যাব আৰু গৈ ইয়াত মাৰ্ক লোকেশ্যন অন মেপ বুলি দি থোৱা আছে, ইয়াতে গৈ আপুনি যিমান পাৰে গুগল মেপ সিমান জুম কৰিব। যিমানেই আপুনি জুম কৰে সিমানেই আপুনি সেই স্থানত একুৰেট স্থানটো ইয়াত অন্তৰ্ভুক্ত হ'ব। তাৰ বাবে আপুনি যি স্থানৰ নাম ইয়াত যি স্থান গুগল মেপত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে সেই স্থানলৈকে যাব লাগিব, কাৰণ তাৰ পৰা গ'লেহে সঠিক হ'ব আৰু আপুনি ইয়াত গুগল মেপ যিমান পাৰে সিমান জুম কৰিব। জুম কৰিলেহে আপোনাৰ প্ৰপাৰ স্থান তাত অন্তৰ্ভুক্ত হ'ব। তাৰপিছত আপুনি সেইটো অফিচ হয় নে ঘৰ হয়, ইয়াতে কেটেগৰী আছে, কেটেগৰীত আপুনি চিলেক্ট কৰি দিয়াৰ পিছতে বহুতকেইটা অপশ্যন আপোনাৰ সন্মুখত আহি পৰিব, অফিচ, ঘৰ, শ্বপ এনেকৈ। তাত আপোনাৰ যিটো হয় সেইটো আপুনি চিলেক্ট কৰিব আৰু এইখিনি কৰাৰ পিছত মোৰ তাত নাহে বাবে এইখিনি মই আপোনাক এতিয়া দেখুৱাব নোৱাৰিম। আপুনি এইখিনি কৰিলে নিশ্চয় গম পাই যাব। ইয়াৰ পিছত আপোনাৰ ইয়াতে কণ্টেক্ট নাম্বাৰ, আপোনাৰ জিমেইল এড্ৰেছ বা ইমেইল এড্ৰেছ আপোনাৰ যি আছে সেইখিনি বিচাৰিব পাৰে। আপুনি দিব পাৰে, বিচাৰিব নহয়, তাতে অপশ্যন আছে, প্ৰভিজন আছে, তাত দিব পাৰে। দিয়াৰ পিছত আপুনি ইয়াত দেখিছে এট এ প্ৰাইভেট, এইটো কাৰ চিনৰ নিচিনা এনেকৈ দেখিছে। এইখিনি ডাটাখিনি আপুনি ভৰোৱাৰ পিছত ইয়াত কি কৰিব, ইয়াত এইটো টাচ কৰি দিব। টাচ কৰি দিয়াৰ পিছত বা এইটো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সেই লোকেশ্যনটো, সেই ঠাইখিনি গুগল মেপত অন্তৰ্ভুক্ত হৈ যাব। এনেদৰে আমি ঘৰত বহি আমাৰ মোবাইল ফোনৰ জৰিয়তে আমাৰ প্ৰয়োজনীয় যিকোনো স্থান আমি গুগল মেপত অন্তৰ্ভুক্ত কৰিব পাৰোঁ, যাৰ দ্বাৰা সেই স্থানটোৱে গুগল মেপত অন্তৰ্ভুক্ত হ'ব আৰু আপোনাৰ ঠিকনা কোনোবাই বিচাৰিলে, আপোনাৰ সেইখন বা ডাঙৰ দোকান বা কাৰ্যালয় যদি হয়, তেতিয়া যদি কোনোবাই বিচাৰে তেতিয়া আপুনি গুগল মেপত চাই আপোনাৰ দোকান বা আপোনাৰ কাৰ্যালয়ত উপস্থিত হ'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব।